হেল্ল' এভৰিৱান, অনলাইন টিউশ্যন আসামৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যোৱা লাষ্ট ভিডিঅ'ত আমি ক্লাছ 9 সায়েন্সৰ অধ্যায় 1 আমাৰ চাৰিকক্ষৰ বস্তুবোৰ এই পাঠটি আমি ভালদৰে আলোচনা কৰিছিলোঁ। লগতে ইয়াৰ ভিতৰত থকা সকলোবোৰ যিবিলাক কনচেপ্ট আছে সেইবিলাক আমি তাৰ উদাহৰণৰ সৈতে ডিসকাস কৰিছিলোঁ। এইটো ভিডিঅ'ত আমি এইটো চেপ্টাৰৰ যিবিলাক ভিতৰুৱা প্ৰশ্নাৱলীৰ কোৱেশ্চন আছে লগতে অনুশীলনীৰ কোৱেশ্চনছ আছে এইবিলাক আমি ডিসকাস কৰিম। যদি তোমালোকে সেইটো ভিডিঅ' চোৱা নাই, ডাইৰেক্ট এইটো চাই আছা, তেনেহলে মই তোমালোকক ৰিকমেণ্ড কৰিম সেইটো ভিডিঅ' চাবলৈ। কাৰণ যেতিয়া তোমালোকৰ কনচেপ্ট ক্লিয়াৰ থাকিব তেতিয়া তুমি কোৱেশ্চনছ বিলাকৰ এনসাৰ ভালদৰে বুজি পাবা। আৰু যদি অলপমান কোৱেশ্চন বিলাক এক্সামত বেলেগকে আহে তেতিয়াও তোমালোকে এনসাৰ বিলাক কৰিব পাৰিবা। সেইকাৰণে তোমালোকে আগৰ কনচেপ্ট ভিডিঅ'টো চাবা, দেন এইটো ভিডিঅ' কন্টিনিউ কৰিবা। আৰু যদি ডাইৰেক্ট এইটো চাব খোজা একো নাই, চোৱা, মই ট্ৰাই কৰিম যিমানখিনি আকৌ বুজাই দিব পাৰো। ঠিক আছে, এতিয়া আহো প্ৰশ্নাৱলী। পেজ নম্বৰ 3 চাবা। প্ৰথম কোৱেশ্চনটো, তলৰ কোনবোৰ পদাৰ্থ চকী, বায়ু, প্ৰেম, গন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস। তো এইকেইটাৰ ভিতৰত কোন কেইটা পদাৰ্থ সেইকেইটা চিনাক্ত কৰিব কৈছে। তো তোমালোকে চোৱা, চকীটো কি হয়, কিহৰে নিৰ্মিত? কাঠৰে নিৰ্মিত। তো এইটো পদাৰ্থ হ'ব নে নহ'ব? হ'ব। বায়ু কি হয়? সৰু 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 কণিকাৰে গঠিত। তো এইটোও পদাৰ্থ হয়। কিন্তু প্ৰেম যিটো আছে এইটো কি হয়? আমাৰ ব্ৰেইনৰ লগত জড়িত। তো এইটো পদাৰ্থ নহয়। গন্ধটো হয় নে নহয়? গন্ধ মই লাষ্ট যিটো ভিডিঅ' আছিল কনচেপ্টৰ সেইটোত মই বুজাই দিছিলো। কিন্তু ঘৃণা যিটো আছে সেইটো আমি কি কৰো? মানুহক কাৰোবাক নিন্দা কৰা বা কাৰোবাক ভাল পোৱা, কাৰোবাক বেয়া পোৱা, এইবিলাক কি হয়? এইবিলাক আমাৰ গোটেই ব্ৰেইনৰ কাম হয়। তো এইটো কি? পদাৰ্থ নহয়। নেক্সট বাদামটো কি হয় নে নহয়? তো বাদামটো এটা কি হয়? ফল। তো এইটো পদাৰ্থ। চিন্তাটোও কি হয়? আমাৰ মস্তিষ্কৰ এটা ভাৱনা। তো এইটো আমাৰ কি? পদাৰ্থ নহয়। ঠাণ্ডা পানীয়, সুগন্ধি দ্ৰব্যৰ সুবাস, এইকেইটা কি? এইকেইটা আমাৰ পদাৰ্থ বুলি ক'ব পাৰি। কিন্তু যেইকেইটা আছে প্ৰেম, ঘৃণা আৰু চিন্তা আমাৰ মস্তিষ্কৰ ধাৰণা। তো এইকেইটা পদাৰ্থ নহয়। কিছুমানে আৰু ক'ব প্ৰেমটোতো আমাৰ হাৰ্টৰ পৰা হয়। তো নহয়, প্ৰেমে হওক, ঘৃণাই হওক, চিন্তা হওক, সকলোবোৰ কি হয়? আমাৰ ব্ৰেইনৰ লগত কানেক্ট। হাৰ্টৰ কাম জাষ্ট ব্লাড পাম্প কৰা, বাকি সব ব্ৰেইনৰ কাম। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। নেক্সট কৈছে, তলৰ পৰ্যবেক্ষণৰ কাৰণ দৰ্শোৱা। উত্তপ্ত অৱস্থাত থকা বস্তুৰ গন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গন্ধ পাবলৈ ওচৰলৈ যাব লাগে। এইটোৰ কি কৰিব কৈছে? কাৰণ দৰ্শাব কৈছে। তো এইটোৰ কি কাৰণ? আমি জানো যে সকলো পদাৰ্থ ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত আৰু এই কণিকাবোৰ অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ কণিকাবোৰ তাপ পালে গতি শক্তি বাঢ়ি যায়, ফলত ই বহু দূৰলৈ বিয়পি পৰে, যাৰ বাবে কৰাকৈ ভজা গৰম বস্তুৰ গন্ধ বহু দূৰলৈ যায়। আনহাতে ঠাণ্ডা বস্তুৰ কণিকাবোৰ বহু দূৰ অতিক্ৰম নকৰে, যাৰ বাবে ইয়াৰ গন্ধ পাবলৈ ওচৰলৈ যাব লাগে। এইটো তোমালোকে কি বুজি পালা? আমি জানো গেছৰ কি থাকে? সৰু সৰু কণিকা থাকে। এইবিলাক অনবৰতে গতি কৰি থাকে, ইফালে যাব ইফালে যাব ইফালে যাব। কিন্তু যেতিয়া আমি তাপ দিম কি হ'ব? এই যে ভাপৰ যিবিলাক কণিকা আছে এইবিলাকৰ স্পীড আৰু বাঢ়িব, বহুত বাঢ়িব। ধৰি লোৱা এটা ঘৰ, ধৰি লোৱা এইটো কোঠালিত তুমি ইয়াত ৰান্ধি আছা, কিবা স্মেল বিলাক কি হ'ব? বহুত স্পীডত, কণিকাবিলাক বহুত স্পীডত ইয়াৰ পৰা ইফালে যাব, বাহিৰতো যাব। মানে বুজি লোৱা, জাষ্ট তাপ পালে কণিকাবোৰৰ স্পীড বাঢ়ে আৰু স্পীড বঢ়াৰ কাৰণে এইটো গন্ধটো দূৰলৈ বিয়পি পৰে। নেক্সট, এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভৱ? তো ডুবাৰু মানে যে সুইমিং কৰে বা সুইম কৰিব যোনে, পুখুৰীতে হওক সুইমিং পুলতে হওক, তো যেতিয়া সি পুখুৰীত জাপ মাৰিব, ধৰি লোৱা এইটো পুখুৰী, তো যেতিয়া সি জাপ মাৰিব, পানীৰ কণিকাবোৰৰ আকৰ্ষণ বল আছে, যদিও এই আকৰ্ষণ বল কম হোৱা বাবে এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে। যেতিয়া ই ইয়াত জঁপিয়াব, পানীবিলাকো কি? কণিকাৰে গঠিত। মই আগৰ চেপ্টাৰটোত ভালকে কনচেপ্টত বুজাই দিছিলো। ইয়াৰ মাজত কি? কণিকাবিলাকৰ মাজত গেপ থাকে, আৰু গেপ থাকে মানে কি? আকৰ্ষণ বল কঠিনৰ তুলনাত কম হয়, কঠিনৰ তুলনাত কি হয়? কম হয়। আৰু কম হোৱাৰ কাৰণে সি ফালিব পাৰিছে
পানীখিনি ফালি সোমাব পাৰিছে যদি সলিড হল হয় গোটাটো আৰু ওচৰা ওচৰি থাকে কণিকাবোৰ সেইকাৰণে সলিডত ই ফালি সোমাব নোৱাৰিব লিকুইডত যেহেতু গেপ থাকে মাজত আকৰ্ষণ বল কম তো সেইকাৰণে ই ফালি সোমাব পাৰে এইখিনি হৈছে ইয়াৰ কনসেপ্ট ঠিক আছে নেক্সট পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি এটোতো মই বঢ়িয়াকে তোমালোকক লাষ্ট ভিডিঅ'টোত ডিসকাস কৰিছিলো একেবাৰে এক্সাম্পল দি বুজাইছিলো এইটো মই বুজাইছিলো তোমালোকৰ কিতাপত আছে পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান আছে পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে আৰু পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে ব্যৱধান মানে ইয়াতে যদি চোৱা এইবিলাক গেপ হয়নে নহয় পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে এই যে ই ইফালে যাব লাগছে ই ইফালে যাব লাগছে ই ইফালে যাব লাগছে ই ইফালে যাব লাগছে তো এইটো হয় পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ আছে আকৰ্ষণ থাকিবই যদি আকৰ্ষণ নাথাকে তেনেহলে তো ভাঙি যাব ন এনে ভাঙি যাব তো ইয়াক আকৰ্ষণ কৰি আছে ইয়াক এনেকে কণিকাবোৰে আকৰ্ষণ কৰি আছে তো এই তিনিটা ধৰ্ম তোমালোকে ভালদৰে বুজি লবা বুজি লৈ এইকেইটা মনত ৰাখিবা নেক্সট আৰু এটা প্ৰশ্নাৱলী এইটো পেজ নম্বৰ 6 আছে কি কৈছে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বলে হয় আমি পঢ়াটোত পঢ়িছিলো ঘনত্ব ইকুৱেল টু ভৰ বাই আয়তন তলৰ পদাৰ্থবোৰ ঘনত্বৰ উদ্ধক্ৰমত সজোৱা বায়ু চিমনিৰ পৰা ওলোৱা ধোৱা মৌ পানী চকমাটি কপাহ আৰু ল তো এইকেইটাৰ কোনটোৰ ভৰ আটাইতকৈ বেছি কোনটোৰ কম সৰুৰ পৰা ডাঙৰলৈ কি কৰিব কৈছে লিখিব কৈছে তো ঘনত্ব কি ঘনত্ব এইটো ভৰ যেটো আছে তাক আয়তনেৰে হৰণ কৰিলে আমি ঘনত্ব পাম ঘনত্ব মানে যেটোৰ ডেনসিটি বেছি থাকে ধৰি ল বায়ু এটো হৈছে কি বায়ু এটা বেলুন ইয়াৰ ভিতৰত কি এটো ঘনত্ব কম হ'ব তো এটা আমি লম পেন্সিলৰ কি হ'ব কণিকাবোৰৰ মাজত গেপ কম হ'ব যাৰ কাৰণে কি হ'ব ইয়াৰ ঘনত্ব বেছি হ'ব ইয়াৰ কম হ'ব তো এনেকৈ এইকেইটা লিখিব কৈছে তো ফাৰ্স্ট হৈছে বায়ু যেহেতু আটাইতকৈ কম ঘনত্ব বায়ুৰ তাৰ পাছত চিমনিৰ পৰা ওলোৱা ধোৱা বায়ু আৰু যেটো ধোৱা আছে এই দুটাই কি হয় কম হয় ইহঁতৰ ঘনত্ব আটাইতকৈ কম হয় কিন্তু যেটো ধোৱা আছে তাতে কিছুমান কি থাকে অশুদ্ধি থাকে সৰু কণিকাই হওক বা কিবা বেলেগ বস্তু তাতে থাকে যাৰ কাৰণে ই অলপমান গধুৰ হয় বায়ুতকৈ চিমনিৰ পৰা ওলোৱা ধোৱা অলপমান গধুৰ হয় যাৰ কাৰণে এটো নেক্সটত আহিব তাৰ পিছত আহিব কপাহ এতিয়া কপাহ তোমালোকে কবা এটোটো সলিড হয় কপাহ এনে কবা হোৱাইট কালাৰৰ হয় তো তোমালোকে কবা এটোটো সলিড তো এটোটো মাজত কেনেকে পানীত পিছত কেনেকে আহে এটো পানীৰ তো এইফালে হ'ব লাগছিল তো নহয় ইয়াৰৰ মাজত কি থাকে গেপ থাকে তোমালোকে যদি হাতত লোৱা তেতিয়াহলে গম পাবা যে ইয়াৰ মাজত বহুতো গেপ থাকে যাৰ কাৰণে ইয়াৰ ঘনত্ব কি হয় কম হয় সেই কাৰণে এটো এই সাইডত থাকিব উদ্ধক্ৰমত সৰুৰ পৰা ডাঙৰলৈ নেক্সট হৈছে পানীটো গমে পোৱা সলিডতকৈ অকমান কি হয় আকৰ্ষণ কম থাকে এটো ধৰি লোৱা পানী নেক্সট মৌ ৰস তোমালোকে তো খাইয়ে পাইছা ইয়াত মৌ কৈছে যদিও আমি এক্স্যাক্টলি মৌ মাখি হ'ব পাৰে মৌ ৰস হ'ব পাৰে তো আমি মৌ ৰস বুলি লৈছো তো মৌ ৰস কি পানীতকৈ কি হয় গধুৰ হয় নে নহয় তোমালোকে যদি হাতত লোৱা তে গম পাবা এটো অলপ কি হয় অলপ গধুৰ ফিল হয় তো এই কাৰণে এটোৰ ঘনত্ব বেছি নেক্সট চকমাটি এটো আমাৰ চকমাটি আমাৰ চক পেন্সিল চকমাটি হ'ব মাটি হ'ব চকমাটি চক পেন্সিল তো এইটো বেছি হ'ব মৌমাখিতকৈ ইয়াৰ ঘনত্ব বেছি হ'ব নেক্সট লটো আটাইতকৈ ভাৰী গমে পোৱা তো ই আটাইতকৈ বেছি ঘনত্ব ইয়াৰ আটাইতকৈ কম হৈছে বায়ু আৰু আটাইতকৈ বেছি হৈছে তোমালোকে পাবাই এইবিলাক জাস্ট বেসিক কনসেপ্ট সৰু বাচ্চাও জানে হয়নে নহয় এক্সপ্লেনেশন আছে ভালকে আৰু এবাৰ যদি বুজি পোৱা এখিনি পঢ়ি চাব পাৰা ঠিক আছে মই তোমালোকক অকল বুজাই দিলো ডাইৰেক্ট যিমান সহজ সৰল ভাষাত পালো বুজাই দিলো তো পঢ়ি চাব পাৰা নেক্সট পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা তো তালিকা কৰিব কৈছে বৈশিষ্ট্যৰ মই বৈশিষ্ট্যৰ আগতে বুজাই দিছিলো তোমালোকক তো এইখন তালিকাত এনেকে বৈশিষ্ট্য লিখিছে গোটা জুলীয়া গেছীয় দেন এক নম্বৰত লিখিছে খালি ঠাই গোটাত কি হয় এইটো আমাৰ গোটা
ইয়াত তোমালোকে চোৱা বহুত কম কম কি থাকিব গেপ থাকিব তো সেইকাৰণে কি হয় খুব কম ইয়াত খুব কম ইয়াত কম আৰু ইয়াত বেছি কি এইটো খালি ঠাই নেক্সট অনুৰ মাজৰ আকৰ্ষণীয় বল ইয়াত খুব বেছি যিবিলাক আমাৰ কণিকা আছে অনুবিলাক আছে ইয়াৰ মাজৰ আকৰ্ষণ আটাইতকৈ বেছি হয় ইয়াক চাৰি নিদিয়ে ইয়াক চাৰি নিদিয়ে ধৰি ৰাখে আকৰ্ষণ কৰি ধৰি ৰাখে ইয়াত খুব বেছি ইয়াত তুলনাত ইয়াত অলপ কম হ'ব ইয়াতো আৰু কম হ'ব তো সেয়ে লিখিছে দৃঢ়তা ইয়াত খুব বেছি মানে এইটো কি ভাঙি নাযায় সহজে এইটো ইয়াত কি হয় কম যদি তুমি পানীত যদি তুমি পুখুৰীত জপোৱা অলপ আগত আছিল ব্ৰেক হৈ যায় ইয়াত তো আৰু কম নেক্সট ঘনত্ব অলপ আগত বুজালো ঘনত্ব ইয়াত খুব বেছি ইয়াত কম ইয়াত দৃঢ় নহয় খুব কম নেক্সট তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া দৃঢ়তা সংকোচনশীলতা প্ৰবাহিতা আকাৰ গতিশক্তি আৰু ঘনত্ব তো এই কটাৰ ওপৰত কি দিব কৈছে মন্তব্য দিব কৈছে মানে অলপ অলপ লিখিব কৈছে তো দৃঢ়তা কি হয় বাহ্যিক বল প্ৰয়োগ কৰিলেও পদাৰ্থই নিজৰ আকৃতি সলনি নকৰা ধৰ্মকে দৃঢ়তা বোলে মই অলপ আগত কৈছিলো যদি ভাঙি নাযায় বল প্ৰয়োগ কৰাৰ পিছতো সেইটো কি কয় দৃঢ়তা বুলি কয় এতে তোমাক যদি মই কি কৰো কিবা এটা বস্তুৰে হিট কৰো ধৰা হল মই এপাত স্কেলেৰে তোমাক মাৰো তুমি কি ভাঙি যাবা নেকি নাভাঙা তো তোমাৰ কি আছে দৃঢ়তা আছে কিন্তু চক পেন্সিলডাল যদি মই কৰবাত মাৰি দিওঁ মজিয়াত মাৰি দিওঁ জোৰেৰে ভাঙি যাব গুৰি হৈ যাব তো তাৰ দৃঢ়তা কম হ'ব নেক্সট সংকোচনশীলতা চাপ প্ৰয়োগ কৰি পদাৰ্থৰ কণিকাবোৰৰ ব্যৱধান কম কৰিব পৰা ধৰ্মটোক সংকোচনশীলতা বোলে জুলীয়া আৰু গেছীয় পদাৰ্থই সংকোচনশীলতা দেখুৱায় মই এইটো আগতে কৈছিলো এই যে কম্প্ৰেছ কৰিব পাৰি সংকোচনশীলতা মানে কম্প্ৰেছ কৰা এই যে মই এটা দেখুৱাইছিলো পিষ্টন এইটো আমাৰ পিষ্টনটো ইয়াত কি থাকিব কণিকা থাকিব বায়ুৰ মই এক্সাম্পল দিছিলো CNG আৰু LPGৰ তো পিষ্টনটো যেতিয়া তলত আহিব কি হ'ব ইয়াৰ ভিতৰৰ যিবিলাক কণিকা আছে ইয়াত মাজত কি ব্যৱধান কমি যাব তো এইটো মই ভালকে আগতীয়াকৈ বুজাইছো প্ৰবাহিতা জুলীয়া পদাৰ্থবোৰ বৈ যাব পাৰে আকাৰ সলাব পাৰে ইয়াকে প্ৰবাহিতা বোলে এইটোৱে পানী কৰবাত যদি অকমান পেলাই দিয়া কি হ'ব ই লাহে লাহে এফালে যিফালে হেলনীয়া অলপ আছে ইফালে কি হৈ যাব বৈ যাব তো এইটোকে কি কয় প্ৰবাহিতা আৰু এইটো কৰ ক্ষেত্ৰত হয় জুলীয়াৰ ক্ষেত্ৰত গোটাৰ ক্ষেত্ৰত হ'ব নেকি গোটা কি বৈ যায় নেকি নাযায় অকল জুলীয়া নেক্সট আকাৰ স্পষ্ট পৰিসীমা নিৰ্দিষ্ট আকৃতি আৰু আয়তনকে আকাৰ বোলে যদি কিবা এটা বস্তু ধৰা হল আমি এটা বক্স লৈছো ইয়াৰ নিৰ্দিষ্ট আকৃতি আছে ইয়াৰ আয়তন আছে যদি নিৰ্দিষ্ট আকৃতি আছে আৰু আয়তন আছে তেনেহলে কি আকাৰ নেক্সট গতিশক্তি গতিশীল অৱস্থাত কণিকাৰ সৈতে জড়িত শক্তিক গতিশক্তি বোলে উষ্ণতা বৃদ্ধিৰ লগে লগে গতিশক্তিও বৃদ্ধি হয় দে এই যে কৈছিলো যেতিয়া তাপ দিম আমি কণিকাবোৰ কি হয় গতি কৰে তো ইয়াকে গতিশক্তি বোলে তোমালোকে ধৰি লোৱা কৰবাত দৌৰি আছা আগফালে দৌৰি আছা তো তোমাৰ মাজত কি হ'ব তোমাৰ ভিতৰত গতিশক্তি থাকিব নেক্সট ঘনত্ব প্ৰতি একক আয়তনত থকা ভৰক পদাৰ্থৰ ঘনত্ব বোলে এইটো মই ভালকে এলাবৰেট কৰিছিলো তো এইটো কোৱেশ্চনৰ আনসাৰ এইখিনিয়ে তোমালোকে লিখি লোৱা নোট বহিত নহলে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু যদি PDF টো লাগে মই টেলিগ্ৰাম চেনেলত দি দিম তোমালোকে তাৰ পৰা ডাউনলোড কৰি চাব পাৰিবা ঠিক আছে নেক্সট কাৰণ দৰ্শোৱা কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে তো এইটো কিয় হয় কাৰণ ক'ব কৈছে কাৰণ গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল খুব কম আৰু অণুসমূহে যেনিয়ে তেনিয়ে খুব বেগত ঘূৰি ফুৰে ধৰি লোৱা আমি এটা কণ্টেইনাৰ লৈছো তো ইয়াৰ ভিতৰত কি আছে এয়াৰ আছে তো ইয়াৰ কণিকাবোৰ কি কৰিব যিফালে ইচ্ছাতে ইফালে যাব যেনিয়ে তেনিয়ে বেগত ঘূৰি ফুৰিব যিফালে ইচ্ছা ইফালে যাব তো এইটোৱে কৈছে নেক্সট ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে এতিয়া এইটো যে আছে আমি কণ্টেইনাৰটো লৈছিলো তো এইটো কি হয় এই কণিকা বিলাকে এই বেৰ বিলাকত কি কৰিব চাপ দিব পাৰিলে কি ইহতে বাহিৰত ওলাব খুজিব ইয়াৰ এটা এক্সাম্পল হৈছে বেলুন এটা বেলুনৰ ভিতৰত আমি কি কৰিছো এয়াৰ দিছো এইবিলাক কণিকা বায়ুৰ কণিকা বিলাকে কি কৰিব বাহিৰত ফাটি চিটি বেলুনটো ফাটি ওলাই আহিব খুজিব তো এইটোৱে ইয়াৰ যিটো বেৰ আছে কণিকাবোৰে বাহিৰলৈ ওলাই আহিব খুজিব তো সেইকাৰণে আমাৰ বেলুন বিলাক কি হয় ফাটি যায় কেতিয়াবা কাৰণ গেছৰ অণুসমূহে বাহিৰলৈ আহিবলৈ খুব জোৰেৰে চেষ্টা কৰে হ'ব নেক্সট কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলিব পাৰি কিয় কাৰণ টেবুলখনৰ নিৰ্দিষ্ট আকাৰ ভৰ আৰু আয়তন আছে আমি যিকোনো বস্তু এটা যদি ঠাইয়া কৰি আছে তাৰ যদি আয়তন আছে ভৰ আছে তেনেহলে আমি কি কম তাক পদাৰ্থ বুলি ক'ব পাৰিম
হ'ব নেক্সট বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন এই যে কেৰাটে কৰে যিবিলাকে তেওঁলোকে কি কৰে যিবিলাকে কেৰাটে কৰে এনেকুৱা কি থাকে সিহঁতৰ এটুকুৰা কাঠ থাকে য'ত সৰু 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 মাৰি থাকে এইবিলাকত সিহঁতে কি কৰে প্ৰেক্টিচ কৰে তো এইবিলাকৰ মাজেৰে হাত ঘূৰাবলৈ টাইম লাগে কিন্তু আমি যদি এনে হাতখন বায়ুৰ মাজেৰে চলাচল কৰোঁ টাইম নালাগিব কিয় কাৰণ গেছীয় পদাৰ্থৰ অণুসমূহৰ মাজৰ আকৰ্ষণী বল খুব কম ইয়াৰ যিবিলাক আকৰ্ষণ বল আছে যেহেতু বহুত দূৰে দূৰে থাকে কণিকাবোৰ কাৰণে আকৰ্ষণ বল খুব কম কিন্তু কঠিন পদাৰ্থৰ অণুসমূহৰ মাজত আকৰ্ষণী বল খুব বেছি এইবিলাক তোমালোকে জানাই মই বুজাইছো এইবিলাক কঠিন পদাৰ্থ আছে ইয়াৰ অণুসমূহৰ মাজত গেপ কম তো এইটোৱে ইয়াৰ এক্সপ্লেনেশ্যন হ'ব নেক্সট কঠিন পদাৰ্থৰ তুলনাত জলীয় পদাৰ্থৰ ঘনত্ব কম কিন্তু দেখিছানে বৰফ পানীত অপঙে কিয় বাৰু আমি জানো যে কঠিন যিবিলাক পদাৰ্থ থাকে সেইবিলাকৰ কি হয় ঘনত্ব বেছি হয় কিন্তু যদি এইটো বৰফ হয় আৰু ইয়াক আমি যদি পানীৰ ওপৰত ৰাখো ই কি কৰিব ডুবিবনে বৰফটো কি পানীৰ মাজত ফাইব কিয় হিচাপত ই ডুবিব লাগছিল তো ইয়াৰে যিটো ৰিজন আছে বৰফ পানীত অপঙে কাৰণ বৰফৰ ঘনত্ব জলীয় পানীতকৈ কম ইয়াৰ যিটো ঘনত্ব আছে আৰু পানীৰ যিটো ঘনত্ব আছে কাৰ কম বৰফৰ কম আৰু পানীৰ বেছি বৰফতকৈ পানীৰ কি ঘনত্ব বেছি ই ধৰি লও এনেকুৱা 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 আৰু ই এনেকা 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 ইয়াৰ যিটো ঘনত্ব আছে পানীৰ ঘনত্ব এইবিলাক এনেকুৱা আৰু ইয়াত এনেকা হ'ব ইয়াৰ গেপ বিলাক কি হ'ব বেছি হ'ব আৰু ইয়াত কম হ'ব এইটো হয় সলিডে কিন্তু ইয়াৰ মাজত কণিকাবোৰৰ মাজত গেপ বেছি কাৰণ পানীৰ কণিকাবোৰ গট মাৰি বৰফ সৃষ্টি হয় যদিও বৰফ কণিকাবোৰৰ মাজত বহুত খালী ঠাই থাকি যায় নেক্সট আকৌ এটা প্ৰশ্নাৱলী এইটো আছে পেজ নম্বৰ 9ত তো কি কৈছে প্ৰথমটো চাও তলত দিয়া উষ্ণতাবোৰ সেলসিয়াস স্কেলত প্ৰকাশ কৰা মই তোমালোকক আগতে কৰি দেখুৱাইছো এই দুটা তো যেতিয়া কেলভিনৰ পৰা সেলসিয়াছত নিব লাগে তেতিয়া আমি কি কৰিম ইয়াৰ লগৰ পৰা 273 মাইনাস কৰিম তো যেতিয়া তুমি কি কৰিবা মাইনাস কৰিবা এটো কিমান হ'ব 7 ইনটু 2 27 ডিগ্ৰী সেলসিয়াস আৰু এটো তো সেম 273 মাইনাস কৰা কি হ'ব 3 পৰা 3 গলে 0 7 পৰা 7 গলে 0 5 পৰা 2 গলে 3 তো 300 ডিগ্ৰী সেলসিয়াস এটো 27 ডিগ্ৰী সেলসিয়াস তো এনেকে তোমালোকে মাইনাস কৰি লিখি দিবা হ'ব নেক্সট তলৰ উষ্ণতা বিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব এইটো কনসেপ্টৰ ওপৰত মই যেটো লাষ্ট বুজাইছিলো পানী কি 0 ডিগ্ৰীত কি হয় গোটা হয় 0 ডিগ্ৰীত গোটা হয় আৰু 100 ডিগ্ৰীত কি হয় বয়েল হয় আৰু 250 কি হ'ব 100 ডিগ্ৰীতে যদি বয়েল হয় বাষ্পীভৱন হ'বলৈ স্টাৰ্ট কৰে তেন্তে 250 কি হ'ব গেছ হ'ব এটোৰ এনসাৰ হৈছে গেছ ৰবা মই ভালকৈ লিখি দি আছো এটোৰ এনসাৰ হ'ব গেছীয় অৱস্থা আৰু এইটো কি হ'ব 100 ডিগ্ৰীত কি হ'ব ধৰে বয়েল হ'ব ধৰে কিন্তু একেবাৰে গোটেই বিলাক উৰি যায় নাকি বয়েল হৈ গোটাই উৰি যায় বাষ্পীভূত নহয় তো এইটোৰ এনসাৰ হ'ব তৰল আৰু গেছীয় অৱস্থা হেণ্ডৰাইটিং অকমান বেয়া হা তোমালোকে আই হোপ বুজি পাইছা তোমালোকে নিজে লিখি লবা 100 ডিগ্ৰীত পানী উতলিব ধৰে তো হিকানে হেখিনি সময়ত কি হ'ব তৰল আৰু গেছীয় অৱস্থা আৰু যেহেতু 100 এর পিছত গেছ হয় গোটেই তো গেছীয় অৱস্থা নেক্সট কোন পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় তো ইয়াত কি কৈছে কোন এটা পদাৰ্থৰ ভৌতিক অৱস্থা ধৰি লোৱা এইটো বৰফ ই যেতিয়া পানীলৈ ৰূপান্তৰিত হ'ব ইয়াৰ যিটো টেম্পাৰেচাৰ আছে উষ্ণতা এটো কি হ'ব স্থিৰে থাকিব তো কিয় কাৰণ প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰি অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয় তো এইটোৱে এক্সপ্লেনেশ্যন নেক্সট
বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা এটা পদ্ধতি কোৱা তো পদ্ধতিটো ভালে কেইটা আছে এটা হৈছে কম্প্ৰেছ কৰা আগতে ডিসকাস কৰিছো আৰু এটা কি আছে ঠাণ্ডা কৰা টেম্পারেচারটো কমাই দিলে বায়ুমণ্ডলীয় গেছ চাপ দি ঠাণ্ডা কৰিলে জুলীয়া হয় তোমালোকে ঠাণ্ডা কৰিলে জুলীয়া হয় বুলি লিখিব পাৰিবা নহলে এইটো কম্প্ৰেছন সংকোচন কৰাটো এইটো লিখিব পাৰা তো এইটো লিখিবা এইটো ইজি আছে এইটো লিখিব পাৰা যিয়ে নহওক নেক্সট আকৌ এটা প্ৰশ্নাৱলী পেজ নম্বৰ 10 আছে কি কৈছে প্ৰথম কোৱেশ্চনটো ডিজাৰ্ট কুলাৰ এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় তো ডিজাৰ্ট কুলাৰ মানে কি এইটো আমি যেটো কুলাৰ ইউজ কৰো গৰম দিনত ইয়াৰ পৰা কি হয় ঠাণ্ডা ঠাণ্ডা হাৱা ওলাই তো এইটো কিয় ইউজ কৰো শুষ্ক গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয় যাৰ ফলত বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় আৰু হে ডিজাৰ্ট কুলাৰ এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে গৰম দিন হলে কি হ'ব আমাৰ টেম্পারেচারটো বাঢ়ি যাব টেম্পারেচার বাঢ়িব টেম্পারেচার বাঢ়িলে কি হ'ব হিউমিডিটি যেটো কোৱা হয় আৰ্দ্ৰতা এটো কি হ'ব কম হ'ব নে বেছি হ'ব কম হ'ব টেম্পারেচার বাঢ়িলে আৰ্দ্ৰতা কমে আৰু আৰ্দ্ৰতা কমিলে আমি কি কৰিব লাগিব ডিজাৰ্ট কুলাৰ ইউজ কৰি আমি কি কৰিব লাগিব ঠাণ্ডা কৰিব লাগিব ডিজাৰ্ট কুলাৰ ইউজ কৰি আমি কি আৰ্দ্ৰতা বঢ়াব লাগিব আকৌ বঢ়াই কি কৰিব লাগিব ঠাণ্ডা কৰিব লাগিব এটো উল্টা টেম্পারেচার বাঢ়িলে আর্দ্রতা কমে আর আর্দ্রতা বাঢ়িলে টেম্পারেচার কমে তো এইটো জাস্ট ইউজ করা হয় আমার আর্দ্রতা বঢ়োৱাত গৰম দিনত নেক্সট গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় তোমালোকে দেখিছা বোধহয় আগৰ যিবিলাক মানুহ আছিল বা এতিয়াও যিবিলাকে গাঁৱত বসবাস কৰে তো কি কৰে প্লাষ্টিকৰ বাল্টি ইউজ নকৰি কি কৰে মাটিৰ কলহ ইউজ কৰে স্পেশালি গৰম দিনত এইটো আমাৰ মাটিৰ কলহি ইয়াৰ ভিতৰত ধৰি লোৱা পানী আছে তো এনেকুৱা ইউজ কৰে কিয় মাটি কলহত পানী থলে তাত থকা সৰু সৰু ছিদ্ৰবোৰেৰে পানীৰ বাষ্পীভৱন হয় আৰু পানীৰ বাষ্পীভৱনত যি তাপৰ প্ৰয়োজন হয় হেয়া পাত্ৰটোৰ পৰা আহৰণ কৰে যাৰ ফলত গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে এটো এক্সপ্লেইন কৰি দিছো মই অকমান বুজাই দিছো আকৌ এই যেটো কলহ আছে আমাৰ এই কলহটো কি হয় মাটিৰে হয় তো অলপমান যেহেতু এটো মাটিৰে বনোৱা তো অলপমান কি থাকে গেপ থাকে সেই গেপেৰে কি হয় এই পানীখিনিৰ পৰা যিখিনি টেম্পারেচার আছে যিখিনি উষ্ণতা আছে ৰবা পানীখিনি গৰম দিনত পানীখিনিও কি হ'ব পানীখিনিও তো গৰম হ'ব তো এই গেপেৰে বাহিৰত ওলাই কি হ'ব পানী বাষ্পীভূত হ'ব যাৰ কাৰণে এতিয়া যদি গৰম আছে আৰু যদি বাষ্পীভূত হয় তো কি হয় পানীখিনি ঠাণ্ডা হৈ থাকে তো এইটো জাস্ট ৰিজন যিকোনো মাটিৰ বস্তু যদি তুমি লোৱা মাটিৰ পাত্ৰ লোৱা তাতে পানী ৰাখা গৰম দিনত এটো ঠাণ্ডা থাকিবই আৰু এটো হৈছে বেস্ট ৰিজন এইটোৱে ইভাপোৰেশন বাষ্পীভৱন হ'ব নেক্সট হাতত তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয় কিয় যে তোমালোকে ভাবিবা এচিটন মানে বা কি তো এচিটন হৈছে এইটো এইবিলাক পেইন্টত আৰু নেইল পলিশত আৰু কিবা অন্যান্য কামত ব্যৱহাৰ কৰা হয় তো এইবিলাক কি যেতিয়া আমি হাতত দিম পেট্ৰল হওক বা এচিটন হওক এইবিলাক যেতিয়া আমি হাতত দিম ঠাণ্ডা অনুভৱ হয় তো কিয় হয় এটো কাৰণটো হৈছে কাৰণ এচিটন পেট্ৰল বা সুগন্ধি আতৰৰ অনুবৰে হাতৰ তলুৱা আৰু ইয়াৰ চাৰিওফালৰ পৰা তাপ শক্তি সংগ্ৰহ কৰে আৰু বাষ্পীভূত হয় বাষ্পীভৱনৰ বাবে হাতৰ তলুৱা ঠাণ্ডা অনুভৱ হয় ধৰা হল এইখন হাত আৰু ইয়াত অকমান এচিটন বা পেট্ৰল ললো তো এতিয়া কি হ'ব হাতখনত থকা তাপ শক্তি বিলাক ই সংগ্ৰহ কৰিব আৰু কৰি ই কি কৰিব ইভাপোৰেশন হ'ব মানে বাষ্পীভূত হ'ব তো সেই কাৰণে আমি ঠাণ্ডা অনুভৱ কৰো এইখিনি ইয়াৰ এক্সপ্লেনেশন আই হোপ তোমালোকে বুজি পাইছা নেক্সট গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ধৰি লোৱা এইটো কাপ ইয়াত যদি আমি চাহ লওঁ ইয়াত কি হ'ব গৰম হ'ব কিন্তু এইখিনি যদি আমি প্লেটত লওঁ কি হ'ব ইয়াৰ পৃষ্ঠকালি বাঢ়িব আগতে ইমান মান আছিল এতিয়া বাঢ়িছে তো এই বঢ়াৰ কাৰণে কি হ'ব সোনকালে বাষ্পীভূত হ'ব সেই কাৰণে সোনকালে ঠাণ্ডাও হ'ব মই আগতে এটা এক্সাম্পল দিছিলো আগৰ ভিডিওটোত যে পানী কৰবাত অলপমান বেছিকে থুপ খাই পৰি থাকিলে সেইখিনি যদি আমি লেচাৰে হিচৰিত কৰি দিও কি হ'ব এইখিনি সোনকালে শুকাব তো এইটোৱে ইয়াৰ এক্সপ্লেনেশন কাৰণ কাপতকৈ প্লেটত পৃষ্ঠকালি বেছি ফলত প্লেটৰ বাষ্পীভৱন খৰতকীয়া হয় আৰু চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয় নেক্সট গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে এটোতো মই কৈছোৱে বগা কাবাহী কাপোৰ নাইলন বা পলিষ্টাৰ কাপোৰ নিপিন্ধে বগা পিন্ধে কিয় যাতে তাপৰ কি হয় প্ৰতিফলন হয়
আৰু কপাহী কাপোৰ পিন্ধিব লাগে কাৰণ ইয়াত কি থাকে সৰু 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 মাজে মাজে গেপ থাকে আৰু যেটো আমাৰ ঘাম হেতু হুই লয় তো এই দুটা কাৰণ নেক্সট এইবাৰ আমি কোশ্চেন কৰিম অনুশীলনীৰ এটো আকৌ আহিল কেলভিনৰ পৰা আমাক কি কৰিব কৈছে সেন্টিগ্ৰেডত নিব কৈছে যদি কেলভিনৰ পৰা সেলসিয়াছলৈ নিব লাগে তেতিয়া 273 মাইনাস আৰু যদি সেলসিয়াছৰ পৰা কেলভিনলৈ নিব লাগে তেতিয়া আমি 273 কি কৰিম প্লাস কৰিম 3 পৰা 3 গলে 0 9 পৰা 7 গলে 2 আৰু 2 পৰা 2 গলে 0 তো এটো आंसर 20 ডিগ্ৰী সেলসিয়াছ ইটো কৰা মাইনাস কৰা কি হ'ব 10 পৰা 3 গলে 7 6 পৰা 7 না যায় 1 ইয়াৰ পৰা লোন লোৱা 16 পৰা 7 গলে 9 এটো 3 পৰা 2 গলে 1 197 ডিগ্ৰী সেলসিয়াছ হ'ব নেক্সট তলৰ উষ্ণতা বিলাক কেলভিনত প্ৰকাশ কৰা আগতে আমি কেলভিনৰ পৰা সেলসিয়াছলৈ নিছিলো এতিয়া সেলসিয়াছৰ পৰা কি নিব লাগিব কেলভিনত নিব লাগিব তো কি কৰিব লাগিব এবাৰ প্লাস কৰিব লাগিব 273 ইয়াতো 273 তেতিয়া প্লাস কৰিলে কি আহিব কেলভিনত আহিব 3 + 3 6 7 7 14 4 1 3 2 5 6 এটো 5 3 8 7 2 9 আর 2 তো এটো কি হল 298 কেলভিন 646 কেলভিন হল এটা তোমালোকক হোমৱৰ্ক দিও 16 ডিগ্ৰী সেলসিয়াছক তোমালোকে কি হল নিবা কেলভিনলৈ নিবা কিমান হ'ব এনসারটো কমেন্ট কৰি জনাবা ঠিক আছে নেক্সট 3 নম্বৰ কাৰণ দৰ্শোৱা খোলা ঠাইত নেপথলিন বল কেদিনমান থৈ দিলে নাইকিয়া হয় দূৰৰ পৰাই আতৰৰ গন্ধ পোৱা যায় এই দুটাৰ আমাক কাৰণ দিব কৈছে নেপথলিন বল মই তোমালোকক আগতে বুজাই দিছো কি হয় সৰু সৰু যেটো আমি কাপড়ত ইউজ কৰো কাপড়ত থৈ দিও যাতে পইতাচৰা বা আদাৰ যিবিলাক কীট পতংগ আছে এইবিলাক নাহে এখানে আমি নেপথলিন বল ইউজ কৰো আৰু নেপথলিন বল কি হয় যদি আমি গৰম কৰো জুলিয়াত না যায় ডাইরেক্ট কি হয় গ্যাস হয় তো হেতুৱে কাৰণ ঊৰ্ধ্বপতন প্ৰক্ৰিয়াৰে নেপথলিন বল পনে পনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয় এইকাৰণে আমি জুলিয়াটো নাপাওঁ ডাইরেক্ট লাহে 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 ভাপলৈ পৰিৱৰ্তিত হয় নেক্সট দূৰৰ পৰাই আতৰৰ গন্ধ পোৱা যায় কিয় লাষ্ট ভিডিওটোত এটা আমি কাৰ্যকলাপ আছিল হেতু কৰিছিলো যত ডেটলৰ বিষয়ে কোৱা আছিল ডেটলটো আমি যিমানটা বটলত দিম ইমানটোৱে কি আমি গন্ধটো পাম তো হেতুৱে কাৰণ আতৰৰ অনুভৱময়ে খুব বেগত চাৰিওফালে গতি কৰে এজন মানুহে যদি ইয়াত আতৰ দিয়ে কি হ'ব কঠালিটো যদি বেলেগ ফালে থাকে তাইও কি পাব তাৰ গন্ধ পাব এইবিলাক আতৰৰ কণিকা আৰু এইবিলাক কি হ'ব স্পিডেৰে গতি কৰি ইয়াৰ নাকত পৰিব হ'ব নেক্সট 4 নম্বৰ কি কৈছে কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা পানী চেনি আৰু অক্সিজেন তো সৰুৰ পৰা ডাঙৰলৈ আমাক এটো মানে ইয়াৰ মাজত যিবিলাক কণিকা থাকিব কোনটোৱে বেছি আকৰ্ষণ কৰে হেতু লাষ্টত লিখিব লাগিব আৰু সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব তো কোনটোৱে বেছি আকৰ্ষণ কৰে হেতু লাষ্টত হ'ব আৰু যেটোৱে কম আকৰ্ষণ কৰে হেতু ফাৰ্ষ্টত হ'ব তো অক্সিজেন ইয়াত এনেকা এনেকা থাকিব এটো এখানে ফাৰ্ষ্টত পানী ইয়াত অলপ কম চেনি চেনি বিলাক কি হয় চেনিৰ গুড়ি বিলাক এনেকা স্কয়াৰ স্কয়াৰ নিচিনা হয় চেনিৰ যিবিলাক গুড়ি আছে এইবিলাক স্কয়াৰ স্কয়াৰ নিচিনা হয় আৰু এইবিলাক এনেকুৱা হয় তো অক্সিজেন তাতকৈ বেছি পানী তাতকৈ বেছি চেনি নেক্সট তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি 25 ডিগ্ৰী সেলসিয়াস 0 ডিগ্ৰী সেলসিয়াস আৰু 100 ডিগ্ৰী সেলসিয়াস এটো মই আগতে কৈ এক্সপ্লেইন কৰিছো 100 ডিগ্ৰী সেলসিয়াসত কি হয় বইল হ'ব ধৰে পানী তৰলৰ পৰা বাষ্পীভূত হৈ গেছলৈ পৰিৱৰ্তিত হৈ থাকে 0 ডিগ্ৰীত কি হয় গট মাৰে আৰু 0 ডিগ্ৰীত কি হয় গটো মাৰে লগতে গলিবলৈ ষ্টাৰ্ট কৰে গলনাংক 25 ডিগ্ৰীত কি হ'ব লিকুইড তৰল অৱস্থাত থাকিব আৰু 100 ডিগ্ৰীত কি হ'ব ভাপলৈ পৰিৱৰ্তিত হ'ব তো ইয়াৰ এনসারটো লিখিবা জুলিয়া এটোৰ হ'ব গোটা আৰু এটো হ'ব গেছীয় হ'ব এই তিনিটা নেক্সট 6 নম্বৰ যুক্তি দৰ্শাই ব্যাখ্যা কৰা সাধাৰণ উষ্ণতাত পানী জুলিয়া তো আমি গমে পাও আমাৰ যেটো রুম টেম্পারেচার আছে এটো কি হয় কোঠালিটোৰ এটা তাপ থাকে উষ্ণতা থাকে তো হেতু কি হয় নরমালি আমি কি হ'ব গৰম দিনত কিমান যায় 40 ডিগ্ৰী হাইয়েস্ট আৰু ঠাণ্ডা দিনত কিমান হয় 16 ডিগ্ৰী তো সাধাৰণ অৱস্থা কৈছে মানে ইয়াৰ মাজত হ'ব 25 ডিগ্ৰী 26 ডিগ্ৰী তো 26 ডিগ্ৰীত কি হয় পানী কি জুলিয়া থাকে এতিয়া 0 ডিগ্ৰী হ'ব গট মাৰিব আৰু 100 ডিগ্ৰীত হ'ব বাষ্প হ'ব
সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ পানীৰ অণুসমূহৰ মাজৰ আকৰ্ষণ বল কম আৰু ইহঁতে এঠাইৰ পৰা আন ঠাইলৈ বাগৰি যাব পাৰে। এইটো মই বহুতবাৰ বুজাইছো। নেক্সট, সাধাৰণ উষ্ণতাত লোৱাৰ আলমাৰিটো কঠিন। সাধাৰণ উষ্ণতা এইটোৱে ৰুম টেম্পাৰেচাৰ। ল হওক কাঠ হওক গোটেই কি হ'ব? কঠিন অৱস্থাত থাকিব। সাধাৰণ উষ্ণতাত লোৱাৰ আলমাৰিটো অণুসমূহৰ মাজত আকৰ্ষণী বল খুব বেছি আৰু ইহঁতৰ মাজৰ ব্যৱধান খুব কম হোৱা বাবে আলমাৰিটো দৃঢ় হয়। সেইবাবে আলমাৰিটো কঠিন। নেক্সট, 7 নম্বৰ, 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয়? 273 কেলভিন উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰৰ নিহিত শক্তিৰ পৰিমাণ অধিক। সেইবাবে একে উষ্ণতাত বৰফ পানীতকৈ বেছি ঠাণ্ডা। ধৰি লোৱা হ'ল আমি এটা বৰফ লৈছো, এইটো পানী আৰু এইটো বৰফ অকণমান গলি আছে। ধৰি লওঁ এইটো বৰফ আৰু এইটো পানী, ইয়াৰো মান কি আছে? 273 কেলভিন মানে 0 ডিগ্ৰী চেলচিয়াছ। ইয়ো 273 কেলভিন মানে এইটো 0 ডিগ্ৰী চেলচিয়াছ। তো এই দুটা আছে, তো এই দুটা কোনটো ঠাণ্ডা বেছি হ'ব? বৰফৰটো বেছি ঠাণ্ডা হ'ব, বেছি ঠাণ্ডা। কিয়? কাৰণ বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰৰ নিহিত শক্তিৰ পৰিমাণ অধিক হ'ব। নেক্সট, উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব? তো ধৰি লোৱা হ'ল আমি এখন ভৰি লৈছো, ধৰি লোৱা এইখন মোৰ ভৰি। যদি আমি কি কৰিম? উতলা পানী, উতলা কি 100 ডিগ্ৰীত উতলে, তাতকৈ অলপ বেছি লৈছো 120 ডিগ্ৰী চেলচিয়াছ। তো এই পানীখিনি আমি কি লৈছো? 120 ডিগ্ৰী চেলচিয়াছ। যদি আমি ইয়াত কি ভৰিত দিওঁ কি হ'ব? বাৰ্ণ হ'ব, জ্বলিব। কিন্তু একে আমি যদি এবাৰ কি ল'ম? পানী নলৈ ইয়াৰ কি ল'ম? ভাপটো ল'ম, আৰু ভাপটো আমি দিম ভৰিত যদি দিওঁ কি হ'ব? ইয়াত বেছি পুৰিব। তো জুলীয়াতকৈ যিটো বাষ্প হয় সেম চেলচিয়াছত থাকিলে, সেম উষ্ণতাত থাকিলে বাষ্পটো বেছি পুৰে। তো এইটো কিয় হয়? পানীৰ ভাপে বেছিকৈ পুৰিব কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি। জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লিন তাপ ধৰি ৰখাৰ বাবে এনে হয়। তো যিটো লিন তাপ আছে এইটো ক'ত? জলীয় বাষ্পত বেছি। নেক্সট 9 নম্বৰ, কি কৈছে? অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত ABCDE আৰু F-ৰ নাম দিয়া। এই যে অৱস্থাৰ পৰিৱৰ্তন আছে এইবিলাক কোনটোৰ পৰা কোনটো হলে কি কয় তাক এইটো ক'ব কৈছে। এইটো মই ভালকে ডিসকাস কৰিছিলো, এইটো তোমালোকৰ কিতাপত আছে। গোটা, জুলীয়া আৰু গেছীয়। তো এইকেইটা জুলীয়াৰ পৰা গোটা হলে কি কয়, গোটাৰ পৰা জুলীয়া হলে কি কয়, এইবিলাক আগতে আমি ডিসকাস কৰিছো। তো এইটো একবাৰ তোমালোকক মিলাই আকৌ এবাৰ বুজাই দিওঁ। যেতিয়া গোটাৰ পৰা জুলীয়া হ'ব মানে এ কি হ'ব? গোটাৰ পৰা জুলীয়া এ গলন। এই নাম্বাৰটো কি হ'ল? গলন। যেতিয়া জুলীয়াৰ পৰা গোটা হ'ব, জুলীয়াৰ পৰা গোটা, এইটো কি কোৱা হয়? স্ফটিকৰণ। মানে যিটো ডি আছে এইটো কি হ'ব? স্ফটিকীকৰণ। জুলীয়াৰ পৰা গেছ হলে কি কয়? বাষ্পীভৱন। এইটো জুলীয়াৰ পৰা গেছ বি নম্বৰ, এইটো বি নম্বৰ বাষ্পীভৱন। গেছৰ পৰা জুলীয়া হলে ঘনীভৱন, সি নম্বৰ ঘনীভৱন। আৰু এই দুটা মই যেতিয়া পঢ়াইছিলো বুজাইছিলো, এই দুটা আটাইতকৈ ইজি। গেছৰ পৰা গোটা, গোটাৰ পৰা গেছ। এইটো যে আছিল কৰ্পূৰৰ উদাহৰণ দিছিলো, কাপোৰত থকা কৰ্পূৰ। তো এই দুটাই কি হয়? ঊৰ্ধ্বপাতন। তো ENF কি হ'ব? ঊৰ্ধ্বপাতন হ'ব। এই যে এইখন আছে কিতাপত, তোমালোকে ভালকে এইখিনি বুজি ল'বা। আৰু যদি তোমালোকে বুজি পোৱা নাই মোৰ সেই পিছৰ ভিডিঅ'টো চাই ল'বা। আৰু যদি বুজি পাইছা ভেৰি গুড। তো এইকেইটাই আছিল এইটো চেপ্টাৰৰ কুৱেশ্যনছ এণ্ড এনচাৰ্ছ। আই হোপ তোমালোকে বুজি পাইছা। যদি কিবা ডাউট থাকে আমাক কমেণ্ট কৰি জনাব। আৰু এইটো ভিডিঅ'ৰ যিটো PDF আছে নোটছখিনি মোৰ টেলিগ্ৰাম চেনেলত জইন কৰিবা, তাতে বঢ়িয়াকৈ মই আপলোড কৰি থৈ দিছোঁ, তোমালোকে পাই যাবা। হ'ব? তো ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।